শিৱসাগৰ তেজপুৰ হয় হয় এতিয়া মই পুনৰ দেখুৱাব বিচাৰিছোঁ গাড়ীখনলৈ মই যাব বিচাৰিছোঁ কেমেৰা পাৰ্চন হিমাংশুৱে লৈ যাব সেই স্থানলৈ গাড়ীখন ইতিমধ্যে প্ৰায় পাৰলৈ উঠাই লোৱা হৈছে আৰু এয়া মই পুনৰ দেখুৱাইছোঁ অভিযানকাৰী দলৰ সেই সাফল্য মৃতদেহসমূহ উলিওৱাৰ চেষ্টা কৰা হৈছে শেহতীয়া খবৰ গাড়ীখনৰ দৰ্জা খুলি দিয়া হৈছে আৰু সেই উৱলি যোৱা সেই মৃতদেহসমূহ এতিয়া বাহিৰলৈ উলিয়াই অনাৰ চেষ্টা কৰা হৈছে মই জনাইছোঁ যে এয়া SDRF বাহিনী আৰু NDRF বাহিনীৰ পৰা এনেধৰণৰ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে এয়া গাড়ীখন দেখুৱাই থাকিবলৈ মই অনুৰোধ কৰিছোঁ কেমেৰা পাৰ্চন হিমাংশুক যিহেতু মানুহ ইয়াত ভৰি পৰিছে সেয়েহে কেমেৰাৰ পৰা কিছু আমি দেখুৱাইছোঁ যে গাড়ীখনৰ দৃশ্য আমি দেখুৱাইছোঁ এয়া গাড়ীৰ দৰ্জা খুলি দিয়া হ'ল গাড়ীৰ দৰ্জা খুলি দিয়া হৈছে আৰু এক উৎকট গোন্ধ বাহিৰ হৈছে উৎকট গোন্ধ কিয়নো 100 ঘণ্টা পানীৰ তলত আছিল এই গাড়ীখন 100 ঘণ্টা পানীৰ তলত থকাৰ পিছত গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু SDRFৰ সেই দলে এই গাড়ীখন উদ্ধাৰ কৰি প্ৰথমতে তেওঁলোকে অৱস্থিতি লাভ কৰিছিল আৰু অৱস্থিতি ধৰণে মই দেখুৱাই আছোঁ সেই গাড়ীখনৰ দৃশ্য গতিকে আপোনালোকক নিউজ লাইভৰ দৰ্শকসকলক পুনৰ জনাইছোঁ যে যি স্থানত গাড়ীখন আচলতে উদ্ধাৰ হৈছে সেই স্থানতেই গাড়ীখন শেষবাৰৰ বাবে দেখিছিল সেই নাৱৰীয়া যুৱকজনে আৰু সেই স্থানতেই গাড়ীখন থাকিল আৰু তাৰ পৰা কিন্তু কেতিয়াও লৰচৰ নহ'ল গাড়ীখন ওপৰমুৱাকৈ তলমুৱা হৈ থাকিল আৰু গাড়ীখনৰ চকা ওপৰলৈ পৰি আছিল আৰু আজি SDRFে যি মেগনেট ব্যৱহাৰ কৰিছিল সেই মেগনেটত গাড়ীখন অৱস্থিতি লাভ কৰিবলৈ হয় আৰু উৎকট গোন্ধ বাহিৰ হৈছে মোৰ এই প্ৰদূষিত হৈ পৰিছে এই স্থান আৰু 5জনকৈ 5 পৰিয়াল ভয়ংকৰ পৰিয়ালৰ লোক তাত সোমাই আছে আৰু সেই গাড়ীখনৰ মৃতদেহসমূহ ভিতৰৰ পৰা উলিওৱাৰ চেষ্টা কৰা হৈছে গাড়ীখন খুলি দিয়াৰ লগে লগে গেছ ওলাবলৈ ওলাই আহিছে আৰু এয়া প্ৰদূষিত কৰি তুলিছে এক উৎকট গোন্ধ আৰু SDRFৰ দলে অভিযানকাৰী দলে সেই মৃতদেহসমূহ গাড়ীখনৰ পৰা উলিয়াবলৈ চেষ্টা কৰিছে এয়া দৃশ্য আমি দেখুৱাইছোঁ অভিযানকাৰী দলৰ এক সাফল্য বুলি ক'ব লাগিব ঘণ্টা যি অভিযান চলিছিল এই দিখৌ নদীত যি অভিযান এই অভিযানৰ এক সফলতা লাভ কৰিলে আজি চতুৰ্থ দিনা বুধবাৰে এয়া লাভ কৰিবলৈ সক্ষম হৈছে প্ৰায় 11 আজি 15 মিনিট পোৱাৰ লগে লগে তেওঁলোকে অৱস্থিতি লাভ